ফেচবুকত ট্ৰেণ্ডিং হৈ থকা এই নাম লিখাৰ প্ৰচেছটো আপোনালোকক মই দেখাব গৈ আছোঁ আজি। চ' ইয়াৰ গুগল প্লে' ষ্ট'ৰত গৈ কিনে আপুনি পিক্স লেপত আপুনি গৈ কিনে ডাউনলোড কৰি ল'ব। মোৰ ডাউনলোড কৰা আছে কাৰণে এইকাৰণে হৈছে। চ' তাৰ খোলাৰ পিছত আপুনি 3 ডটত গৈ কিনে ফটো এটা চিলেক্ট কৰি ল'ব, যিটো ফটো আপুনি বনাব। ঠিক আছে, মই এইটো ফটো ডিলিট কৰি ল'লোঁ। আৰু ৰেচিঅ'টো আপুনি মিলাই ল'ব 1:1 বা যেনেদৰে লাগে আপোনাৰ তলত যেনেকৈ আপোনাক লাগে তেনেকৈ আপুনি চুজ কৰি ল'ব। তাৰপিছত টেক্সট আহিলে, টেক্সটত আপুনি দুবাৰ ক্লিক কৰাৰ পিছত টেক্সটটো আহি গ'ল। মই ইয়াত তেতিয়া লিখিছোঁ বিহুৰ শুভেচ্ছা লিখিব বিচাৰিম মই। চ' আপোনালোকে যদি লাগে তেতিয়াহ'লে লিংকটোতে ডাউনলোড কৰাই নহয়, বেলেগ আপুনি অনলাইনতো কৰিব পাৰে। অনলাইনতো আপুনি বিভিন্ন ধৰণৰ আখৰ বা পিকচাৰ বা তেনেধৰণৰ দিব পাৰে। অসমত বিভিন্ন ধৰণৰ মানুহে লিংক দি বিভিন্ন ধৰণৰ লিমিট জ্ঞানৰ বিলাব বিচাৰিছে। মই আপোনালোকক এশৰ পালে আপুনি কেনেকৈ ডাউনলোড কৰি বা তাৰ বেকগ্ৰাউণ্ডটো ৰিমুভ কৰি আপুনি কেনেকৈ ইউজ কৰিব পাৰি মই তাৰো ভিডিঅ'টো দিছোঁ। অতি কম সময়ৰ ভিতৰত আপোনালোকে গোটেই বিষয়টো আপোনালোকৰ সৈতে আলোচনা কৰিব বিচাৰিছোঁ। ভিডিঅ'টো এশলৈ চাব। এশত মই আপোনালোকৰ সেই টিপটো দিছোঁ। চ' ইয়াৰ চিলেক্ট কৰাৰ পিছত ইয়াৰ যিটো আপোনাৰ এ অপশ্যনটো আছে, চ' এই অপশ্যনটোত আপুনি ক্লিক কৰি এই অপশ্যনটো ক্লিক কৰাৰ পিছত আপুনি এই কিবাটো ফ্ৰণ্টটো ক্লিক কৰিলে। ঠিক আছে, ফ্ৰণ্টটো ক্লিক কৰাৰ পিছত আপুনি মাই ফ্ৰণ্টত আহিব। মাই ফ্ৰণ্টৰ পিছত আপুনি এই আখৰটো আপুনি চিলেক্ট কৰিলে যোনটো লাগে। চিলেক্ট কৰাৰ পিছত আপুনি ইয়াৰ এডজাষ্টমেণ্ট কৰিলে আপুনি টেক্সটত গৈ চাইজত গৈ। চ' সেইটো হৈ গৈছে। চ' ইয়াৰ পাছত মই আপোনাক আকৌ লৈ যাম যিটো ফ্ৰণ্টৰ। তাৰপিছত আপুনি টেক্সটত গৈ কিনে চিলেক্ট কৰি ল'ব। আপোনাক মই দেখুৱাইছোঁ। চ' চিলেক্ট কৰাৰ পিছত আপুনি এটা যিটো গামোচা চিম্বলটো আপোনাক দেখুৱাইছিলোঁ ন, এই চিম্বলটো আপুনি যেনেকুৱা ডাউনলোড কৰাৰ পিছত আপুনি ডাউনলোড কৰি থৈ ল'ব। ডাউনলোড কৰাৰ পিছত আপুনি এইটো চিলেক্ট কৰি ল'লে। চিলেক্ট কৰি লৈ বাছ আপুনি ৰাইট চাইনটো ক্লিক কৰাৰ লগে লগে নিজে আহি যাব। চ' আপুনি তাৰপিছতে আপুনি ছেভ কৰিব পাৰে বা বিভিন্ন ধৰণৰ আৰু এড কৰিব পাৰে। মই আপোনাক আৰু এড কৰি দেখুৱাইছোঁ। চ' সেইটো যিটো দুলি আৰু নাচনী মাজত দোল বা পখিলা বিভিন্ন ধৰণৰ আপুনি এড কৰিব পাৰে। মই এতিয়া আপোনালোকক নাচনী দোল আৰু দুলীয়াৰ মাজৰ যিটো ফটোটো আপোনালোকক মই এড কৰি দেখুৱাইছোঁ। ইয়াত যেনেদৰে মন যায় আপুনি তেনেকৈ এডজাষ্ট কৰিব পাৰে। চ' আৰু এটা ভাল কথা ইয়াত জানেনে, আপুনি আখৰৰ পাছফালে বা আগফালে থৈ মেলি দিলে যে ফটোবোৰ ভাল লাগে যে, চ' তেনেকৈও কৰিব পাৰে। আপুনি যোগ চিনটো দেখিছিলে ন, যোগ চিনৰ কৰ্ণৰত গৈ কিনে আপুনি আৰু এড কৰিব পাৰে। চ' মই সেইটো এড কৰিছোঁ, যিটো দেখিব ধুনীয়া হ'ব। চ' আপুনি যিমান আপোনাৰ মন যায় আপুনি ইমান এড কৰিব পাৰিব। আৰু যোনটো ভাল লাগে আপুনি এড কৰি গৈ থাকিব, ইমান ধুনীয়াকৈ গৈ থাকিব। চ' মই আৰু এটা ইয়াত পখিলা এড কৰিছোঁ। চ' শ্বৰ্টকাট কৰিছোঁ। চ' পখিলা এড কৰাৰ পিছত পখিলাটোৰ পজিশ্যনটো মই ছেট কৰি লৈছোঁ। চ' তলত আপুনি যেনেকৈ মন যায়, য'ত মন যায় আপুনি তাতে ছেট কৰিব পাৰে। চ' মই ইয়াত ছেট কৰি ল'লোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগিছে আৰু লাইক কমেণ্ট কৰিব। আৰু যদি আপোনাৰ বিভিন্ন ধৰণৰ মোবাইলৰ সম্পৰ্কে কিবা জানিব লগা থাকিলে আপোনালোকে মোক কমেণ্ট কৰিব পাৰে কমেণ্ট বক্সত। আৰু আপোনালোকক এটা কথা জনাব বিচাৰিছোঁ, যিটো ৰানিং ফটো DSLRত হয়, সেইটো আপোনালোকে মোবাইলতো কৰিব পাৰে। চ' যদি আপোনালোকক লাগে তেতিয়াহ'লে কমেণ্টত লিখিব, মই আপোনালোকক সেইটো জনাব লাগিব। সেইটো মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। চ' সেয়া আপুনি ছেভ কৰি ল'লে। ঠিক আছে, ছেভ কৰাৰ পিছত আপোনাৰ সেইটো হৈ যাব। চ' লগতে এতিয়া মই আপোনালোকক আৰু এটা বিভিন্ন ধৰণৰ এইটো এনেকৈ হৈ গৈছে। চ' মোৰ এইটো কিবাটো হ'ল। চ' আৰু যদি আপোনালোকে অনলাইনত বেকগ্ৰাউণ্ডটো চেঞ্জ কৰিব পাৰে, বিভিন্ন ধৰণৰ এড কৰিব পাৰে। চ' এয়া আপোনাৰ অনলাইনৰ ছেট কৰিব পৰাকৈ বিভিন্ন ধৰণৰ আপোনাৰ বেকগ্ৰাউণ্ড ৰিমুভাৰ বুলি আপুনি মাৰিলে আহি যাব। চ' মই সেইটো আপোনালোকক অলপ জাষ্ট দেখুৱাইছোঁ। সেই চিলেক্ট কৰি আপলোড কৰিলোঁ, যেনেকৈ পখিলাটো মই লৈছিলোঁ। চ' পখিলাটোৰ ভিডিঅ'টো আপোনালোকক দিছোঁ। চ' আশা কৰিছোঁ আপোনালোক ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বিনামূলীয়া হয়। আৰু কিবা জানিবলৈ দৰকাৰ থাকিলে আপুনি কমেণ্টত লিখিব পাৰে। ধন্যবাদ।